নমস্কাৰ, আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। আজি মই আপোনালোকৰ বাবে আগন্তুক আসাম পুলিচৰ যি পৰীক্ষা হ'ব তাৰ প্ৰতি লক্ষ্য ৰাখি অসম বুৰঞ্জীৰ মক টেষ্ট কুৱেশ্যন কেইটামান লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে মক টেষ্টখন শেষলৈকে চাব আৰু যদি চাই পেলাই উপকৃত হৈছোঁ বুলি ভাবে তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল হৈছে বুলি ভাবে তেতিয়াহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আহকচোন আমি সকলোৱে মিলি মক টেষ্টখন চাওঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, কোন চনত আহোমসকল অসমলৈ আহিছিল? ক 1228, খ 1225, গ 1300, ঘ 1421। ইয়াৰ উত্তৰটো হ'ব ক 1228। ইয়াৰ পিছত আহিল, অসমৰ জনজাতীয় লোকসকল ঘাইকৈ কোন গোষ্ঠীৰ? ক ককেশীয়, খ মংগোলীয়। ইয়াৰ উত্তৰটো হ'ব খ মংগোলীয়। 3 নম্বৰ, ভাৰতৰ সংবিধান অনুসৰি অসমত অনুসূচিত জনজাতিৰ সংখ্যা কিমান? ক 25টা, খ 24টা, গ 23টা, ঘ 20টা। ইয়াৰ উত্তৰটো হ'ব গ 23টা। ইয়াৰ পিছত আহিল, আহোম ৰাজত্বৰ দিনত ব্ৰহ্মপুত্ৰ নদীক কি নামেৰে জানিছিল? ক লোহিত, খ দিচাং, গ তিলাও, ঘ লুইত। ইয়াৰ উত্তৰটো হ'ব গ তিলাও। ইয়াৰ পিছত আহিলে, কোনখন ধৰ্মগ্ৰন্থত কামাখ্যা মন্দিৰ গুৱাহাটীৰ কামৰূপৰ মাজমজিয়াত আছে বুলি কোৱা হৈছিল? ক কালিকা পুৰাণত, খ বিষ্ণু পুৰাণত, গ অৰ্থশাস্ত্ৰত, ঘ যোগিনী তন্ত্ৰত। আৰু ইয়াৰ উত্তৰ হ'ব ক কালিকা পুৰাণত। 6 নম্বৰ, তলত দিয়া কোনখন তথ্যত প্ৰাচীন কামৰূপ সম্পৰ্কে আছে? ক হিউইউকি, খ ৰাউইউকি, গ ফাচুকি, ঘ চিইউকি। আৰু ইয়াৰ উত্তৰটো হ'ব ঘ চিইউকি। প্ৰথম আহোম বৰবৰুৱা কোন আছিল? ক মোমাই তামুলী, খ লৰা ৰজা, গ লাচিত বৰফুকন, ঘ লাঙি পানীয়া। আৰু ইয়াৰ উত্তৰটো ক মোমাই তামুলী। বীৰাংগনা মূলা গাভৰুৱে কাৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল? ক মিৰ্জা নাথান, খ চুকাফা, গ তুৰ্বক, আৰু ঘ দেত চাং। আৰু ইয়াৰ উত্তৰটো হ'ব গ তুৰ্বক। আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল? ক ৰংপুৰ, খ দিছপুৰ, গ শদিয়া, ঘ চৰাইদেউ। আৰু ইয়াৰ উত্তৰটো হ'ব ঘ চৰাইদেউ। কোন চনত ঘিলাধাৰী ঘাট সন্ধি হৈছিল? ক 1683 চনত, খ 1681 চনত, গ 1666 চনত, ঘ 1663 চনত। আৰু ইয়াৰ উত্তৰটো হ'ব ঘ 1663 চনত। কোন চনত শৰাইঘাটৰ যুদ্ধ হৈছিল? ক 1661, খ 1671, গ 1618, ঘ 1616 চনত। বন্ধু-বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকৰ বাবে এৰি দিছোঁ। আশা কৰিছোঁ প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত মোক জনাব। তেতিয়াহ'লে আমি ইয়াৰ পিছৰটোলৈ আহোঁ। মূলা গাভৰু কাৰ পত্নী আছিল? ক জয়ধ্বজ সিংহ, খ ফ্ৰাচেনমুং বৰগোহাঁই, গ লাচিত বৰফুকন, ঘ ৰুদ্ৰসিংহ। আৰু ইয়াৰ উত্তৰটো হ'ব
খ ফ্ৰাচেনমুং বৰগোহাঁই। বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল? ক চুডাংফা, খ চুমংফা, গ চুবিনফা, ঘ চুহুংমুং। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰো মই আপোনালোকৰ বাবে এৰিছোঁ। আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ মোক কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। আহোমসকলৰ শাসনকালত কোনজন ব্যক্তিক অৰ্থনীতিবিদ আৰু সমাজ সংস্কাৰক হিচাপে জনা গৈছিল? ক আটন বুঢ়াগোহাঁই, খ বদন বৰফুকন, গ মোমাই তামুলী বৰবৰুৱা, ঘ পূৰ্ণানন্দ বৰাগোহাঁই। আৰু ইয়াৰ উত্তৰটো হ'ব গ মোমাই তামুলী বৰবৰুৱা। বদন বৰফুকন ক'ৰ ৰাজ্যপাল আছিল? ক শদিয়া, খ দিছপুৰ, গ কামৰূপ, ঘ মাৰাংগী। আৰু ইয়াৰ উত্তৰটো হ'ব গ কামৰূপ। কোন চনত মাজুলী সন্ধি হৈছিল? ক 1563, খ 1561, গ 1661, ঘ 1562। আৰু ইয়াৰ উত্তৰটো হ'ব ক 1563। অসমৰ জনজাতিসকলক কেইটা ভাগত ভগাব পাৰি? ক 5টা, খ 2টা, গ 4টা, ঘ 3টা। আৰু ইয়াৰ উত্তৰটো হ'ব খ 2টা ভাগত ভগাব পাৰি। অসমৰ কোনখন জিলাত জনজাতীয় জনসংখ্যাৰ হাৰ সৰ্বোচ্চ? ক কাৰ্বি আংলং, খ ডিফু, গ ডিমা হাছাও, ঘ যোৰহাট। গ ডিমা হাছাও। কোন চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল? ক 1589, খ 1582, গ 1580, আৰু ঘ 1587 চনত। আৰু ইয়াৰ উত্তৰটো হ'ব ঘ 1587 চনত। কোচ ৰজা নৰনাৰায়ণে কোনজন আহোম ৰজাৰ লগত মাজুলী সন্ধি কৰিছিল? ক ৰুদ্ৰসিংহ, খ গদাপাণি, গ প্ৰতাপসিংহ, ঘ চুকাফা। বন্ধু বান্ধৱীসকল, এই প্ৰশ্নটোৰ উত্তৰ মই আপোনালোকৰ বাবে এৰিলোঁ। আহোম শাসনকালত মুদ্ৰাৰ আকাৰ কেনেকুৱা আছিল? ক ঘূৰণীয়া, খ আয়তক্ষেত্ৰৰ, গ বৰ্গাকৃতিৰ, ঘ অষ্টকোণীয়া। আৰু ইয়াৰ উত্তৰটো হ'ব ঘ অষ্টকোণীয়া। তুংখুঙীয়া বুৰঞ্জীৰ লেখক কোন? ক দুতিৰাম হাজৰিকা, খ মোমাই তামুলী, গ কাশীনাথ তামুলী, ঘ শ্ৰীনাথ বৰবৰুৱা। আৰু ইয়াৰ উত্তৰটো হ'ব ঘ শ্ৰীনাথ বৰবৰুৱা। উমানন্দ মন্দিৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল? ক 1694 চনত, খ 1690 চনত, গ 1550 চনত, ঘ 1594 চনত। আৰু ইয়াৰ উত্তৰ হ'ব গ 1694 চনত। কোন চনত পিয়লি ফুকনক ফাঁচি দিয়া হয়? ক 1830 চনৰ 25 জুন, খ 1830 চনৰ 26 জুলাই, গ 1830 চনৰ 20 জুলাই, ঘ 1830 চনৰ 26 আগষ্ট। আৰু ইয়াৰ উত্তৰটো হ'ব খ 1830 চনৰ 26 জুলাই। আহোমসকল ক'ৰ পৰা অসমলৈ আহিছিল? ক থাইলেণ্ডৰ চিংমাই, খ ছিংগাপুৰৰ চিংফৌ, গ চীনৰ মুংমাও, ঘ চীনৰ ইউনান। আৰু ইয়াৰ উত্তৰটো হ'ব গ
চীনৰ মুংমাও। কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল? ক. ৰুদ্ৰসিংহ, খ. গদাধৰ সিংহ, গ. প্ৰতাপ সিংহ, ঘ. শিৱসিংহ। আৰু ইয়াৰ উত্তৰটো হ'ব খ. গদাধৰ সিংহ। অসমৰ কোনজন ৰজাক ল'ৰা ৰজা বুলি কোৱা হয়? ক. ৰত্নধ্বজ বা চুলিকফা, খ. গদাধৰ সিংহ, গ. ৰুদ্ৰসিংহ, ঘ. শিৱসিংহ। আৰু ইয়াৰ উত্তৰটো হ'ব ক. ৰত্নধ্বজ বা চুলিকফা। কোনজন ৰজাই ভাস্কৰাব্দ বা কামৰূপী চন প্ৰৱৰ্তন কৰিছিল? ক. ভাস্কৰ বৰ্মন, খ. পুষ্য বৰ্মন, গ. নৰনাৰায়ণ, ঘ. মহেন্দ্ৰ বৰ্মন। আৰু ইয়াৰ উত্তৰটো হ'ব ক. ভাস্কৰ বৰ্মন। অসমৰ চাহৰ ৰাজধানী বুলি কোনখন জিলাক কোৱা হয়? ক. ডিব্ৰুগড়, খ. যোৰহাট, গ. শিৱসাগৰ, ঘ. গুৱাহাটী। আৰু ইয়াৰ উত্তৰটো হ'ব খ. যোৰহাট। ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম অসমীয়া কোন? ক. মণিৰাম দেৱান, খ. গোমধৰ কোঁৱৰ, গ. পিয়লি ফুকন, ঘ. পিয়লি বৰুৱা। আৰু ইয়াৰ উত্তৰটো হ'ব খ. গোমধৰ কোঁৱৰ। বন্ধু-বান্ধৱীসকল, আশা কৰিছোঁ এই মক টেষ্টৰ পৰা আপোনালোক অলপ হ'লেও উপকৃত হ'ব। আৰু যদি উপকৃত হৈছোঁ বুলি ভাবে তেন্তে চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মই আপোনালোকৰ বাবে দৈনিক এটা বিষয়ৰ এখন মক টেষ্টৰ কুৱেশ্যন পেপাৰ আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ।